স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। আমি আজি APDCLত কেইটামান পদৰ বিষয়ে আলোচনা কৰিম। বিল সংগ্ৰহ কৰা, গতিকে ভিডিঅ'টো শেষলৈ চাওক আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া ভিডিঅ' বনাবা উৎসাহ পাওঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। হয়, APDCLত কিছুমান পদ মুকলি হৈছে, বিল সংগ্ৰহ কৰিব লাগে আৰু বিল সংগ্ৰহ কৰাৰ নামত আপোনালোকে পাব 3% কমিশ্যন। SAP মোবাইল এণ্ড্ৰইড মোবাইল এটা থাকিব লাগিব। ইয়াত SAP বুলি এটা এপ থাকিব, সেইটো এপৰ জৰিয়তে আপোনালোকে বিল সংগ্ৰহ কৰিব লাগিব আৰু এটা স্কেনাৰ প্ৰিণ্টিং কিনিব লাগিব। মই সকলোখিনি লিংক দি দিম, প্ৰিণ্টাৰটো ক'ত কিনিব লাগিব। ফাৰ্ষ্ট কিনিব নালাগে, যদিহে মানে চাকৰিটোৰ কাৰণে কনফাৰ্ম হয়, ফাৰ্ষ্ট টাইম অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত হয়তো মাতিব, চিলেকশ্যন হ'ব। যদি চিলেকশ্যন হয়, তেতিয়া যদি জবটো কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে। এইটো আচলতে কণ্ট্ৰাকচুৱেল জব হয়, এইটো গভমেণ্ট জব নহয়, এইটো কণ্ট্ৰাকচুৱেল হয়। APDCLৰ আণ্ডাৰত কণ্ট্ৰাকচুৱেল জব হয়, কৰিব পাৰে। মাহিলী 20,000 পৰা 30,000 টকালৈ ইনকাম কৰিব পাৰে আৰু যদি বেছি হাৰ্ডৱৰ্ক কৰে তাতকৈ বেছিও হ'ব পাৰে। মানে এইটো নিজৰ লগত কথা আৰু আপোনাৰ নিজে কিমান হাৰ্ডৱৰ্ক কৰিব পাৰিছে তাৰ লগত কথা। এই জবটো কৰিবৰ কাৰণে সকলোৰে এটা এণ্ড্ৰইড মোবাইল থাকিব লাগিব, এইটো সকলোৰে থাকে বাৰু। তাৰ উপৰি লাগিব পৰ্টেবল ব্লুটুথ প্ৰিণ্টাৰ। এইটো আপোনালোকে নিজে কিনিব লাগিব, বেছি দাম নহয়, 3500, 3000, 4000 এইখিনি মানত পাই যাব। জবটোৰ যদি কৰিব ইণ্টাৰেষ্টেড হয়, চিলেকশ্যন হয়, তেতিয়া সেইবিলাক বস্তু কিনিলে হ'ল। আৰু কিছুমান পেপাৰ লাগিব, প্ৰিণ্টিং পেপাৰ কিবা কিবি লাগিব আৰু এইখিনি আপোনালোকে নিজে কিনিব লাগিব। তাৰোপৰি 10,000 টকা এটা আগত মানে জমা দিব লাগিব, তেতিয়াহে আপোনাক জবটো কৰিব দিব। এইটোৰ কাৰণে আপুনি নিজেও কাম কৰিব পাৰে বা বেলেগকো কামলৈ পঠাব পাৰে। বিল কালেকশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন ID এটা পাব চবখিনি হোৱাৰ পিছত, সেই ৰেজিষ্ট্ৰেশ্যন IDটোৰে। এইটো যদিহে কৰিব ইচ্ছা, অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাইটো ID প্ৰুফ, এড্ৰেছ প্ৰুফ এইখিনিৰে ছাবমিট কৰি নাম ঠিকনা ভালকৈ দি এইটো এপ্লাই কৰিব লাগিব, অনলাইন কৰিব লাগিব। তাৰে পিছত বাকী প্ৰচেছখিনি হ'ব। যদিহে কৰিব বিচাৰে, আগত অনলাইন এপ্লাইটো কৰি থ'ব আপোনালোকে। এইটো গভমেণ্ট জব নহয় দিয়ক, আকৌ এবাৰ মই কৈছোঁ, এইটো গভমেণ্ট কোনো ধৰণৰ গভমেণ্ট জব নহয়, এইটো হ'ব কণ্ট্ৰাকচুৱেল জব হ'ব। আৰু যদিহে আপুনি এনেই আছে, এইটো কৰিব পাৰে, কিন্তু এটা কথা, 10,000 টকা এটা আগত পে'মেণ্ট কৰিব লাগিব। এইটো কৈ দিলোঁ আপোনালোকক। আপোনালোকে যদি ভাবি চিন্তি জবটো ভাল পায়, তেতিয়াহ'লে কৰিব পাৰে। তো আজিলৈ এইখিনি আছিল ভিডিঅ'টোত। তো ধন্যবাদ।